গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি এটা বিশেষ ভিডিঅ' আলোচনা কৰিম। তো ভিডিঅ'টো হৈছে আসাম পুলিচৰ নতুনকৈ পোষ্ট খোলা হৈছে, কি পোষ্ট আছে, কেনেকৈ এপ্লাই কৰিব আৰু কিমানটা পোষ্ট আছে, তো গোটেইখিনি বস্তু আমি আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2023 जो এপ্লাই অনলাইন দিয়া আছে 982 পোষ্ট গ্ৰেড 4 দিয়া আছে। এইটো তো আপোনাৰ নেম অফ দ্য পোষ্ট হৈছে গ্ৰেড 4, টোটেল পোষ্ট 928 মানে 928 আৰু অৰ্গেনাইজেশ্যন হৈছে আসাম পুলিচ। কোৱালিফিকেশ্যন 8 পাছ, এপ্লিকেশ্যন অনলাইন আৰু এপ্লিকেশ্যন ফিজ যিটো ফ্ৰী হয়, আৰু ষ্টাৰ্টিং যিটো ডেট 10 জানুৱাৰী 2023 আৰু লাষ্ট ডেট হৈছে 8 ফেব্ৰুৱাৰী 2023। তো যিটো আসাম পুলিচৰ আপোনাৰ যিটো কি আছে, এইটো ষ্টেট লেভেলৰ পুলিচ হয়, সেইখিনিতো কোৱা আছে। আৰু বাকী পষ্টখিনিৰ বিষয়ে মই আপোনালোকক সবিশেষ জনাই দি আছোঁ। আসাম পুলিচৰ ৰিক্ৰুটমেণ্ট ডিটেইলছ দিয়া আছে যে নেম অফ দ্য পোষ্ট গ্ৰেড 4, টোটেল পোষ্ট আছে 928। আসাম পুলিচ 458 আছে, মানে 458, আৰু কমাণ্ডাৰ বেটেলিয়ন আছে 360, DGCD এণ্ড CGHG 97 পোষ্ট, আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি 13 পোষ্ট। তো নেম অফ দ্য ডিপাৰ্টমেণ্ট আছে আসাম পুলিচ, আসাম কমাণ্ডো বেটেলিয়ন, DGCD, CGHG, আসাম এণ্ড ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, যিটো নেকি দিয়া আছে। নেম অফ দ্য ৰিক্ৰুটমেণ্ট এৰিট্ৰিয়ান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো দিয়া আছে, সেইটো হৈছে আপোনাৰ 8 পাছ আৰু 10 পাছৰ বিষয়ে ইয়াত কোৱা হৈছে। যিটো স্কেল এইটো আপোনাৰ দেৰি কৰি দিব, ইয়াত বৰ্তমান উল্লেখ নাই। যিটো এজ লিমিট দিয়া আছে, এইটো আপোনাৰ যিটো কমাণ্ডাৰ বেটেলিয়ন, তো এইটো 18ৰ পৰা 25লৈকে আছে, আৰু যিটো বাকীখিনিৰ কাৰণে দিয়া আছে আপোনাৰ 18 to 40লৈকে। আৰু আপোনাৰ যিটো এজ ৰিলেক্সন, এইটো চাওক এজ ৰিলেক্সন দিয়া আছে যে কেণ্ডিডেট হিচাপত OBC MOBC 3 বছৰ, SC 5 বছৰ, STP 5 বছৰ, STH 5 বছৰ। আৰু বাকী তলত যিটো দিয়া আছে যে ৰিক্ৰুটমেণ্ট ফিজিকেল ষ্টেণ্ডাৰ্ড, চাওক এইটো হাইট যিটো দিয়া আছে, হাইট মিনিমাম মেল ফিমেল দুটা দিয়া আছে। জেনেৰেলৰ দিয়া আছে 160, ফিমেল 150, আৰু OBC MOBC হৈছে 160, ফিমেল 150, ছেম হয়। আৰু যিটো ছেকুলাৰ ক্লাছ যিটো 160 আৰু 150 চেণ্টিমিটাৰ, আৰু আপোনাৰ যি আছে ডুৱেল ট্ৰাইবেল, যিটো ট্ৰাইবেলসকলৰ কাৰণে এইটো 158, আৰু ফিমেল হৈছে 147.5 চেণ্টিমিটাৰ। আৰু যিটো চেষ্টৰ বিষয়ে কোৱা হৈছে, আপোনাৰ চেষ্টৰ বিষয়ে যিটো দিয়া হৈছে, এইটো আপোনাৰ জেনেৰেল চেষ্ট হৈছে 80 চেণ্টিমিটাৰ, আৰু ফুলাব লাগিব এক্সপেণ্ডেড 85, আৰু যিটো OBC আৰু MOBC যিটো দিয়া আছে এইটো 80 হয়, আৰু ফুলাব লাগিব 5 ইঞ্চি। আৰু যিটো ছেকুলাৰ ক্লাছ সেইটো ছেইম 80 to 85, আৰু যিটো মানে কাষ্ট যিটো নেকি ট্ৰাইবেল হয়, পি যিটো ট্ৰাইবেল পাহাৰীয়া হয়, ট্ৰিবিল যিটো প্লেন হয় ট্ৰাইবেল পি 80 to 85 দিয়া আছে। যিটো হিলছৰ হয় ট্ৰাইবেল H 77.82 চেণ্টিমিটাৰ। আপোনাৰ এইটো আদাৰ্ছ ডিটেইলছ অফ আসাম পুলিচ ৰিক্ৰুটমেণ্ট, তো আপোনাৰ নৰ্মেলিটি দিয়া আছে, এইটো নেশ্যনেলিটি যিটো দিয়া আছে, কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেনশ্বিপ এণ্ড পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট। ধৰক আপোনাৰ এইটো প্ৰথমতে কেণ্ডিডেটটো ইণ্ডিয়াৰ হ'ব লাগিব, আৰু দ্বিতীয়তে PRC থকা হ'ব লাগিব, আৰু ইফালে আপোনাৰ যিটো এমপ্লয়মেণ্ট এক্সেছখন মাষ্ট বি থাকিবই লাগিব। এইটো চাওক অসমৰ এইটো থাকিবই লাগিব আপোনাৰ। আৰু বাকীখিনি মই আপোনাক বুজাই দি আছোঁ। চাওক যিটো লেংগুৱেজৰ কথা দিয়া আছে, কেণ্ডিডেট স্পীক এছামিজ এণ্ড অৰ আদাৰ ষ্টেট লেভেলৰ যিটো লেংগুৱেজ জানিব লাগিব। আৰু বাকী যি চাওক নেম আপোনাৰ ডকুমেণ্টখিনি দিয়া আছে, পাছপৰ্ট ফটো চাইজ 450 KB, ছিগনেচাৰ 100 KB, HSLC এডমিট, এজ প্ৰুফটো 300 KB, HSLC আৰু HS পাছ চাৰ্টিফিকেটৰ যিটো দিয়া আছে এইটো 300 KB, আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সেছটো 300 KB, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট PRCখন 300, কাষ্টখন 300 KB, ট্ৰানজেকশ্যন চাৰ্টিফিকেট এইটো 300 KB হয়, আৰু PWD চাৰ্টিফিকেট 300 KB, EWS চাৰ্টিফিকেট 300 KB, আৰু বাকীখিনি আপোনাৰ যদি আছে হোম গাৰ্ড চাৰ্টিফিকেটটো 300 KB, VDP চাৰ্টিফিকেট 300 KB, NCC চাৰ্টিফিকেট 300 KB। তো গোটেইখিনি আপোনাৰ এনেকুৱাই দিয়া আছে। তো কেণ্ডিডেট উইল বি ৰিকুইটেড আপলোড ডকুমেণ্ট GPখিনি দিব লাগিব। ইম্পৰ্টেণ্ট এইটো দিয়া আছে, ইম্পৰ্টেণ্ট ডিটেইলছ অফ আসাম পুলিচ ৰিক্ৰুটমেণ্ট, যে অনলাইন ডেটটো মই আগতে কৈছোঁ 10 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব, 8 ফেব্ৰুৱাৰীত শেষ হ'ব। তো আপোনাৰ যিটো নেকি আপোনাৰ অফিচিয়েল ৱেবছাইট, এইটো মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। আৰু এতিয়া যিটো নেকি নেম অফ দ্য পোষ্ট আসাম পুলিচৰ, এইটো মই দেখাই দি আছোঁ। কুকত আছে 303টা, বাৰ্বাৰ 66, ৱাটাৰকেল 32, ধুবি 39, ক্লভাৰ 4টা, এটেণ্ডেড 5টা,
গ্ৰাছ কাটাৰ 2টা, 7টা, টোটেল আছে 458 এণ্ড আসাম কমাণ্ডাৰ বেটেলিয়ন দিয়া আছে আপোনাৰ যাব কুক 100 और वाटर गियर 90, धुबी 40, बारबार 40, ग्रैंड ट्रेगनार 5টা, प्रिंटार 5টা, सफाई कर्मचारी 35, इलेक्ट्रिशियन 5টা, प्लम्बार 5, कारपेंटर 10, मासन 10, टेलर 15। তো এইটো হ'ল কমাণ্ডাৰ বেটেলিয়নৰ যিখিনি পোষ্ট টোটেল আছে 360 আৰু এতিয়া আপোনাৰ বাকী থাকিল DGCD SCHG এইখিনি বাকী থাকিল। তো এইখিনি প্ৰথমতে থাকিব কুকত দিয়া আছে 29, ৱাটাৰ কেৰিয়াৰ 11, ধুবি 24, বাৰবাৰ দিয়া আছে 13টা আৰু প্লাম্বাৰ 20, টোটেল পোষ্ট আছে 97। এতিয়া লাষ্টত থাকিল ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আসাম। ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আসামত অনলি কুক 13 পোষ্ট আছে আৰু টোটেল পোষ্ট 13টাই আছে। তো এইখিনি আছিল সবিশেষ তথ্য। মই আপোনালোকক সম্পূৰ্ণ কথাখিনি বুজালোঁ আৰু বাকী যদি আপোনালোকে বিচাৰে যে মোবাইলেৰে অনলাইন এপ্লাই কেনেকৈ কৰিব তো কমেণ্ট কৰিব, মই আপোনালোকক অনলাইন কৰি দেখুৱাবলৈ চেষ্টা